এভৰিৱান, গুড মৰ্ণিং। আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ আৰু আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আৰু আজি ভাবিছোঁ এতিয়াৰ পৰা আৰম্ভ কৰি দিওঁ ভিডিঅ'টো, তেতিয়াহ'লে চাই থাকিব শেষলৈকে। আৰু এইজনী আমাৰ টিকলি মোৰ ওচৰতে ৰখি আছে। হাই কোৱা। Hi. গুড মৰ্ণিং। Good morning. ৰাতিপুৱাৰ পৰা মানে এয়া অলপ মূৰত তেল লগালোঁ আৰু অলপ কাম আছিলে, কামখিনি কৰিলোঁ। তেতিয়াহ'লে শেষলৈকে চাই থাকিব ভিডিঅ'টো আৰু লগ পাই থাকিম আপোনালোকক। ৰাতিপুৱা উঠিয়ে কাপোৰ কেইখনমান চাৰ্ফ দি থৈছিলোঁ আৰু গা পা ধুই উঠি বেলেগ কাম আছিলে, কামখিনি কৰি ল'লোঁ। কৰি লৈ পেলাই এতিয়াহে কাপোৰখিনি ধুই দিলোঁ। ধুই দি বাহিৰত মেলি দিবলৈ আহিছোঁ আৰু তাৰপিছত আকৌ বেলেগ কাম কৰিবলগীয়া আছে। আজি অকণমান সময় উলিয়াই লৈ মানে পাকঘৰৰ টেমাকেইটা চাফা কৰি দিওঁ বুলি ভাবিছোঁ। এতিয়া টেমাকেইটা মানে কিছু লেতেৰা হৈছে আৰু অলপ মুচি দিওঁ, কাৰণ মাজে সময়ে মই এনেদৰে চাফা কৰোঁ আৰু কেতিয়াবা ধুইও দিওঁ। আৰু সদায়তো ধুই থাকিব নোৱাৰি, কেইদিনমানৰ মূৰে মূৰে আৰু মানে এনেকৈ মুচি কাচি কিনে থৈ দিওঁ, মাজে মাজে ধুই দিওঁ সময় উলিয়াই। ভীম যেন অকণমান পানীত মিলাই লৈছোঁ, লৈ পেলাই মানে কাপোৰ এখনেৰে ধুনীয়াকৈ টেমাবোৰ মুচি কাচি দিছোঁ, যাতে দাগ চাগ নাথাকে আৰু মুচি দি উঠি তাৰপিছত শুকান কাপোৰ এখনেৰে ভালদৰে মুচি দিছোঁ। ভালদৰে মুচি দি পেলাই ফেনৰ বতাহত শুকুৱাব দিছোঁ কিছু সময়ৰ কাৰণে। কামখিনি কৰি উঠি একেলগে ভাত পানীও বনালোঁ আৰু একেলগে গাটো ধুই আহিলোঁ, মূৰ গা। মূৰত তেল দিছিলোঁ যে, ৰাতিপুৱা এবাৰ ধুইছিলোঁ, তথাপিও আৰু এবাৰ ধুই ল'লোঁ। আৰু এতিয়া ভাত খাবলৈ বহিছোঁ আমি। মিষ্টাৰে খাই বৈ গ'ল আৰু এতিয়া আমি ৰিমজিম আৰু মই ভাত খাব বহিছোঁ। এয়া চাব, আপোনালোকক দেখাই দি আছোঁ। যেনে তাই ভাত খাব বহিছে। আজি বিশেষ একো নাই, নিৰামিষ ভাতে। আৰু তেতিয়াহ'লে আমি ভাত খাওঁ, পিছত লগ পাই আছোঁ আপোনালোকক। ধোৱা কাপোৰখিনি গোটেইখিনিয়ে শুকাইছে আৰু সেইকাৰণে ভাবিলোঁ কি এতিয়াতে বেড কভাৰখন পাৰি থৈ দিওঁ, কাৰণ ৰাতি আৰু ভাত পানী খাই উঠি বেড কভাৰ পাৰি থাকিবলৈ ইচ্ছা নাযায়। সেইকাৰণে ভাবিলোঁ এতিয়াতে পাৰি থৈ দিওঁ। এইটো ৰুমৰ বেড কভাৰখন চেঞ্জ কৰি দিলোঁ, আগৰখন পাৰা নাই, আজি বেলেগ এখন পাৰি দিলোঁ। Rhinoceros, elephant, bear and crocodile, etc. They live on land, trees and water. Homes of wild animals. Some of the animals like elephant, deer and horse, birds, monkeys, squirrels live and make their food on trees. Fish lives in water. Their lion lives in the land, rabbit lives in the boat, and bear lives in the air. Zebra crossings on roads. এতিয়া সন্ধিয়াৰ চাহকাপ ৰেডি হৈ গ'ল
মানে মিষ্টাৰো আহি পাইছে আৰু চাহ বনালোঁ। আৰু আজি বুট মাহ ভাজি বনাইছোঁ আৰু এইফালে লাল চাহ। এতিয়া তেতিয়াহ'লে চাহ খাওঁ। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে নিশ্চয় জনাব, আৰু যদি ভাল লাগে তেতিয়াহ'লে লাইক কমেণ্ট কৰিব। তেতিয়াহ'লে আজিলৈ ৰাখোঁ। বাই বাই। Bye bye.